নমস্কাৰ, স্মৃতিৰ আখললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই সুতুলি পিঠা কেনেদৰে বনায় তাকেই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আহকচোন আমি সুতুলি পিঠা কেনেদৰে বনাওঁ তাকে চাওঁ। তাৰ বাবে প্ৰথমতে মই তিলখিনি ভাজি ল'লোঁ। এনেদৰে ভালদৰে ভাজি ল'লোঁ। তাৰপাছত এয়া মই মিক্সিত গুড়ি কৰিলোঁ। আপোনালোকে খুন্দনাতো গুড়ি কৰিব পাৰে। তাৰ পাছতে মই গুড়ৰ লগত এইখিনি ভালদৰে মিলাই দিলোঁ। ইয়াৰ বাবে আপোনালোকে গুড়খিনি একেবাৰে মিহিকৈ কাটি ল'ব। আৰু গুড়খিনি লিকটীয়া গুড় ভাল নহয়, ইয়াৰ বাবে অলপ ফৰফৰীয়া এনেধৰণৰ গুড় ল'ব, ভালদৰে মিলাই ল'ব। এতিয়া মই এয়া বৰা চাউলৰ পিঠাগুড়ি লৈছোঁ। গুড় লৈছোঁ। গুড়খিনি মই সামান্য কুহুমীয়া গৰম পানী দি ভালদৰে এনেদৰে মিলাই লৈছোঁ। এতিয়া মই অলপ অলপকৈ এই গুড়খিনি দি পিঠাগুড়িখিনি ভালদৰে মঠিম। বেছি ঢিলাও নকৰিব, একেবাৰে টানো নকৰিব। এয়া মই মঠি ল'লোঁ। এতিয়া এনেদৰে সৰু সৰু লাডু কৰিব। তাৰপাছত এনেদৰে মই চেপেটা কৰি মাজডোখৰ সোমোৱাই দিছোঁ। আৰু ইয়াতে তিল আৰু গুড়ৰ মিশ্ৰণটো মই অলপ দি দিছোঁ। তাৰপাছত এইখিনি এনেদৰে দুইফালে চপাই আনি সুতুলিৰ আকাৰ দিছোঁ। অতি সাৱধানে কৰিবলগীয়া হয়, কিয়নো তিল গুড় যদি ওলাই যায় পাছত ভাজোঁতে তেলত এইখিনি ওলাই পৰে, পিঠাটো নষ্ট হয়, তেলখিনিও গোটেই গুড় হৈ যায়। গতিকে সাৱধানে কৰিব। এনেদৰে সুতুলিৰ আকাৰ দিব। আৰু এটা বনাই দেখুৱাইছোঁ আপোনালোকক। এনেদৰে কৰি ল'ব। এনেদৰে বৰা চাউল যিহেতু সেইবাবে ধুনীয়াকৈ আঠাই খাপ খাই পৰে। এনেদৰে মই কেইটামান বনাইছোঁ। এয়া মই কেইটামান বনাইছোঁ। তাৰপিছত কেৰাহীত মিঠাতেল দিছোঁ আৰু এটা এটাকৈ ভাজিছোঁ। জুইটো কমাই ল'ব। যিহেতু আমি পিঠাগুড়িত গুড় দিছিলোঁ, গতিকে জুই যদি বেছিকৈ দিয়ে পিঠাটো বহুত ক'লা হৈ যাব। এনেই ৰঙচুৱা হ'বই যিহেতু গুড় দিছিলোঁ, কিন্তু জুইটো কমাই এনেদৰে বনাব। এয়া আমাৰ সুতুলি পিঠা হৈ গৈছে। গৰমে গৰমে সুতুলি পিঠাৰ সোৱাদেই অনন্য। এয়া মই এটা সুতুলি পিঠা বনাই দেখুৱালোঁ আপোনালোকক, আৰু এটা এয়া বনাইছোঁ। আপোনালোকে থৈ দিবও পাৰে। বিহুৰ দিন আপোনালোকে কেইটামান বনাই থৈ দিব পাৰে। এয়া আমাৰ অতিকে ভাল লগা এটা পিঠা হ'ল সুতুলি পিঠা, যি আজিকালি প্ৰায় হেৰাই যাবই ধৰিছে।
এনেদৰে আপোনালোকে সুতুলি পিঠা বনাব, নিজেও খাব, পৰিয়ালৰ লগতে আলহীক আপ্যায়ন কৰিব। ভিডিঅ'টি চাই কেনে পালে? যদি ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।